নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু কেতিয়াবা এনে হৈছেনে যে সাৰ পালে দেৰিকৈ আৰু ক'ৰবাত যাব লগা আছে? তেনেস্থলত আপোনালোকে ভাতমুঠিও খাই যাব লাগিব। আৰু এয়া দেখিছে, মই এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ভাতমুঠিও হ'ব, লগতে চব্জিকণো হ'ব। এয়া 3টা বেঙেনা লৈছোঁ আৰু এটা বিলাহী, আৰু বিলাহীটো এনেদৰে কাটি লৈছোঁ। আৰু এই অংশটো খুব হাৰ্ড হয় আৰু সিজিবলৈ টান পাই পৰাই কাটি লৈছোঁ। আৰু এয়া দেখিছে, কুকাৰত চাউল ধুই থৈ লৈছোঁ, আৰু এয়া পানী অলপ দি দিছোঁ জোখমতে। আৰু ইয়াতে মই বেঙেনা আৰু বিলাহী দি দিছোঁ একেলগে। বেঙেনা 3টা কাটি লৈছিলোঁ হয়, কিন্তু এটা বেয়া ওলালে, উপায় নাই। এই 2টা বেঙেনা আৰু বিলাহীটোকে দি দিছোঁ, আৰু এয়া ফ্লেমত দি দিছোঁ। আৰু আপোনালোকে ভাত সিজাবলৈ যিমান হুইচেল দিয়ে সিমানটা হুইচেল দিব। আৰু এয়া দেখিছে, এয়া মান ধনিয়া বা বঙালী ধনিয়া বুলিও কয়। এয়া মই কাটি লৈছোঁ, অলপ চাফা কৰি লৈছোঁ। আৰু এয়া পিঁয়াজ এফাল, আদা আৰু নহৰু কেইফুটমান। আৰু এয়া ভাত সিজিলে দেখিছে, এয়া বিলাহী আৰু এয়া বিলাহী আৰু বেঙেনাবোৰ আঁতৰাই ল'লোঁ ভাতৰ পৰা ইয়াত এক্সট্ৰাকৈ। আৰু ইয়াত থকা ভাত লাগি থাকে, আৰু ভাতবোৰ আঁতৰাবৰ কাৰণে আপোনালোকে এটা বাতিত অলপ পানী লৈ এয়া দি দিলে ভাতবোৰ আঁতৰি যাব নিজে। আৰু এবাৰ কেৰাহী পাতিছোঁ, আৰু ইয়াতে অলপ তেল গৰম হ'বলৈ দিছোঁ। আৰু এইবাৰ মই এয়া পিঁয়াজ নহৰুবোৰ কাটি লৈছোঁ আৰু পিচি লৈছোঁ। এয়া আৰু মান ধনিয়াও কাটি লৈছোঁ। আৰু যেতিয়া তেল গৰম হ'ল, ইয়াতে মই পিঁয়াজ দি দিছোঁ। আৰু ইয়াতে মই আদা নহৰু পেষ্টটো আৰু 2টা জলকীয়া মিক্স কৰি দিছোঁ। আৰু ইয়াতে অলপ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ খুব কম পৰিমাণে দিছোঁ, যিহেতু চব্জি কমকৈ বনাইছোঁ। যেতিয়া পিঁয়াজবোৰ ৰঙচুৱা হ'ল, ইয়াতে মই বেঙেনা আৰু বিলাহীটো দি দিছোঁ। ভালদৰে ভাঙি লৈছোঁ, আৰু এইটো বাকলি গুচাইও দিব পাৰে বেঙেনা। মই বাকলিৰ লগতে দি দিছোঁ, যিহেতু সময় নাই। খুব কম সময়ৰ ভিতৰতে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে অলপ নিমখ আৰু অলপ হালধি দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু ইয়াতে মই অলপ ধনিয়া পাউডাৰ দিছোঁ, আৰু অলপ দিছোঁ চিকেন মছলা, আৰু অলপ দিছোঁ গৰম মছলা। খুব কম পৰিমাণে দিছোঁ, যিহেতু মছলা মই কম খাওঁ। আৰু ইয়াতে দিছোঁ অলপ ৰেড চিলি পাউডাৰ। আৰু এইখিনি মই এনেদৰে মিক্স কৰি ভাজি আছোঁ, যাতে পানীবোৰ শুকাই যায়। আৰু প্ৰায় 2 মিনিট সময় মই ভাজিছোঁ। আৰু এয়া হৈ গৈছে। ইয়াৰ ওপৰতে মই অলপ মান ধনিয়া ছটিয়াই দিছোঁ। এয়া মোৰ প্ৰায় ৰেডি হৈ গৈছে। আৰু এইটো খাবলৈ খুবেই টেষ্টি লাগে, বিশেষকৈ মই বেছি ভাল পাওঁ খাই। যেতিয়া ৰান্ধিবৰ বাবে হাতত খুব কম সময় থাকে, তেতিয়া আপোনালোকে এনেদৰে বনাই খাব পাৰে। এফালে আপোনাৰ ভাতো হৈ গৈছে, আৰু এফালে চব্জিও হৈ যাব। আৰু এটা কথাত, এলেহুৱা মানুহৰ ৰেচিপি বুলিও এইটো ক'ব পাৰি, যিহেতু একেবাৰতে বনাই সকলো শেষ কৰি থৈ দিছোঁ। যেতিয়া খাবলৈ মন যায় ভালকৈ আৰু বনাবলৈ মন নাযায়, তেতিয়াও এনেদৰে বনাই খাব পাৰে আপোনালোকে। এতিয়া আহকচোন, মই নেক্সট ৰেচিপি আপোনালোকক দেখাওঁ। আৰু এয়া কেৰাহীত চব্জি আগৰ অলপ থৈ দিছোঁ। আৰু এইখিনি মই অলপ বেলেগ ধৰণে বনাম। বেলেগ ধৰণে মানে কি, ইয়াতে অলপ ডিম এটা দি দিছোঁ, আৰু অলপ নিমখ ইয়াতে এড কৰিছোঁ। আৰু এয়া এনেদৰে ভাজি আছোঁ। আৰু এনেদৰে ভাজি এয়া দেখিছে, এনেকুৱা হৈছে। আৰু এইটো হৈছে মোৰ নেক্সট ৰেচিপি, যিটো সোনকালে হৈ গৈছে, কিন্তু খাবলৈ ইয়াৰ টেষ্টটো অলপ বেলেগ হয়। কিন্তু এইটো
আগৰটোৰ দৰে খুব টেষ্টি হয়। আপোনালোকেও এনেদৰে খাই চাবচোন, খুব কম সময়ৰ ভিতৰতে আৰু খুব কম খৰচতে, আৰু দুটা একে বস্তু কিন্তু খাবলৈ বেলেগ বেলেগ টেষ্টি দুটা ৰেচিপি এনেদৰে বনাই খাই চাব, আৰু খাই কেনে পালে তাকো জনাব। আৰু ইমান পৰে মোৰ ৰেচিপিটো চাই থকাৰ বাবে ধন্যবাদ।